লামডিং সমষ্টিৰ কাকিত অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতি গঠন আৰু যোগদান সমাৰোহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত যোগদান সমাৰোহ সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদ দলৰ জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক চিত্ৰৰঞ্জন বসুমতাৰী, ৰাজ্যিক মুখ্য সমন্বয়ক লাখিমণি বৰুৱা, সহ তত্ত্বাৱধায়ক অভিজিৎ কমল ভূঞা আৰু অসম জাতীয় পৰিষদৰ ৰাজ্যিক মুখপাত্ৰ জিয়াউৰ ৰহমান। খুব উৎসাহজনক আৰু খুব ইতিবাচক সঁহাৰি। ইতিমধ্যে অসম জাতীয় পৰিষদৰ যোৱা নীলবাগানত যিটো অনুষ্ঠান হৈ গৈছে যোগদান কাৰ্যসূচী আৰু আহ্বায়ক সমিতি গঠন, তাতে আপোনালোকে দেখিছে আজি আকৌ পুনৰবাৰ জাতীয় যুৱ শক্তিৰ আহ্বায়ক সমিতি গঠন হৈছে। তেওঁলোকক আমি কেনেকৈ নীতি নিৰ্দেশনা দিবলৈ কাৰণে আজি সভা অনুষ্ঠিত হৈছে। সেই সভাত বিভিন্ন প্ৰান্তৰ পৰা আহি যুৱ শক্তিবিলাকে ইয়াত যোগদান কৰিছে আৰু নিশ্চিতভাৱে পূজাত এটা পৰিৱেশ এইবাৰ বিচাৰিছে জনসাধাৰণে। ইয়াত হিন্দু মুছলমান ৰাজনীতি কৰিব দিয়া নহ'ব। আমি উভয়ে হিন্দু মুছলমান সকলোৱে মিলি, অসমীয়া বঙালী সকলোৱে মিলি একত্ৰিতভাৱে অসমখন ৰক্ষা কৰা ইয়াত সংকল্প লৈছে আৰু অসমখন যাতে সুৰক্ষিত হ'ব পাৰে, ইয়াত কাকো ধৰ্মৰ নামত ৰাজনীতি কৰিব দিয়া নহ'ব। তেওঁতো এতিয়া কি মামা আপোনালোকে দেখিছেই যে অসমখনত জাতি সত্তাটো সদায় ল'ৰা ধেমালি কৰি আছে, সদায় ভেঙুচালি কৰি আছে, সদায় তুচ্ছ তাচ্ছিল্য কৰি আছে। ইমান দাম্ভিক আৰু অহংকাৰী মামা, সেইটোতো আপুনি মহাভাৰতৰ কংস মামাৰ লগত ৰিজাব লাগিব, নতুবা মহাভাৰতৰ শুকনি মামাৰ লগত ৰিজাব লাগিব। আমি এটা কথা লৈ ইয়ালৈ আগবাঢ়ি আহিছোঁ। আজি হোজাই লৈ আহিছোঁ যে আমি নতুন প্ৰজন্মৰ হাতত অসমৰ নতুন ভৱিষ্যতে সংকল্প লৈ আগবাঢ়ি আহিছোঁ আৰু এটা নতুন চিন্তাধাৰাৰে অসম জাতীয় পৰিষদ গঠন হৈছে যে যুৱ সমাজৰ হাতত প্ৰতিনিধিত্ব আগবঢ়াই তেওঁলোকক নেতৃত্বত লৈ তেওঁলোকৰ লগত একেলগে হাতে হাতে ধৰি আগবাঢ়ি যাবলৈ অসম জাতীয় পৰিষদ আগবাঢ়ি আহিছে। আৰু এটা কথা, যিহেতু আপোনালোকে যিটো প্ৰশ্ন উত্থাপন কৰিলে যে কিয় বিশ্বাসত ল'ব, বৰ্তমান সময়ত সমগ্ৰ অসমবাসীৰ এইটো এটা প্ৰশ্ন আছে যে বিভিন্ন দল সংগঠন, বিভিন্ন দল আচলতে ৰাজনৈতিক দল আছে আৰু সেইসমূহে প্ৰতাৰণা কৰি আহিছে আমাৰ অসমখন। স্বাধীনতা পাছৰ পৰা যদি আমি লক্ষ্য কৰোঁ যে অসমখনে সদায় বঞ্চনা, প্ৰতাৰণাৰ শোষণৰ তেওঁলোকে সন্মুখীন হৈ আহিছে। আমি যদি এতিয়া চাবলৈ যাওঁ, অসমত যদি আঞ্চলিকতাবাদৰ মাত্ৰ নামটো থাকি গৈছে, তেওঁলোকে আঞ্চলিকতাবাদক জলাঞ্জলি দিয়ে, তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ তেওঁলোকে শৰণাপন্ন হৈ মাত্ৰ তেওঁলোকে ৰাষ্ট্ৰীয় দলৰ অক্সিজেন লৈ তেওঁলোকৰ ওচৰত শৰণাপন্ন গৈছে মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত। আৰু এতিয়া বৰ্তমান আপোনালোকে নিশ্চয় দেখিছে যে অতুল বৰা ডাঙৰীয়া, তেওঁলোকে অসম গণ পৰিষদৰ সভাপতিজনে আমাৰ অসমৰ প্ৰত্যেকগৰাকী যুৱক যুৱতী, অবাল বৃদ্ধ বনিতা ওলাই অহা আন্দোলন, কা আন্দোলনটোক তেওঁলোকে নাচ গানৰ আন্দোলন বুলি ক'বলৈ লৈছে। এনেকুৱা ধৰণৰ তৰল মন্তব্য কৰা, জাতীয়তাবাদী বুলি নিজকে কোৱা এইগৰাকী অসম গণ পৰিষদৰ সভাপতিক জাতীয় পৰিষদৰ মঞ্চৰ পৰা আচলতে ধিক্কাৰ জনাইছোঁ। তেওঁ কৰা এনেকুৱা তৰল মন্তব্যৰ বাবে, তেওঁ মাত্ৰ আঞ্চলিকতাবাদক বিসৰ্জন দি নিজৰ গাদী সুৰক্ষাৰ বাবে তেওঁ এনেকুৱা ধৰণৰ প্ৰভাৱশালী মন্ত্ৰীক তেওঁক ভাল লগাবৰ বাবে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে নিজৰ গাদীৰ স্বাৰ্থত। কাৰণ এটা কথা স্পষ্ট কৰিছে, বৰ্তমান অসম গণ পৰিষদ যিটো দল আছে, সেই দলটোৰ কোনগৰাকী প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা টিকেট পাব এই কথাও বৰ্তমান তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু প্ৰভাৱশালী মন্ত্ৰীৰ হাতত ইতিমধ্যে থকা স্পষ্ট। গুপ্ত হত্যাৰ দিনবোৰলৈ মনত পৰিছে আকৌ এবাৰ। সেই ভয়ংকৰ দিন যেন আকৌ ঘূৰি আহিছে। এজন মানুহ, ঘৰৰ সন্মুখত ৰখি থকা এজন মানুহক অতি পৰিকল্পিত এটা ৰহস্যজনক এটা দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হ'ল। আমি কৈছোঁ এয়া এটা পৰিকল্পিত হত্যা। চৰকাৰে উত্তৰ দিয়ক। আজি এখন গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি মাত্ৰ 50 মিটাৰমান দূৰত অৱস্থিত আৰক্ষীৰ বেৰিকেড দুটা অতি সন্তৰ্পণে পাৰ কৰি সেই গাড়ীখন থানাৰ সন্মুখেদি পাৰ হৈ মুহূৰ্ততে অন্তৰ্ধান হৈ গ'ল। এইটো ৰহস্যজনক নহয়নে? ৰাজনৈতিক হত্যাকাণ্ড বুলি ভাবেনে আপুনি? এইটো এটা ৰাজনৈতিক হত্যাকাণ্ড হ'বই লাগিব। আচ্ছা, আপুনি সভাত অলপ আগতে কথা ক'লে কাকৰ পথাৰত 150 মানুহ যিটো উপস্থিত এখন সভা তেওঁ নিউজ কৰিছিল, সেই বাতৰিটোৰ কাৰণে তেখেত এগৰাকী অতি সক্ৰিয় সাংবাদিক, জ্যেষ্ঠ সাংবাদিক আছিলে। তেখেতে আজি অলপ দিন আগতে কাকপথাৰ থানাত এগৰাকী মহিলাই, এগৰাকী বিজেপি নেত্ৰীয়ে, সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এগৰাকী বিজেপি নেত্ৰীয়ে আৰক্ষীৰ গাত হাত দিছিলে। সেই বাতৰিটো এগৰাকী আমাৰ পৰাগ ভূঞা সাংবাদিক তেখেতে পৰিৱেশন কৰিছিল। কেইদিনমান আগতে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে তিনিচুকীয়াত অনুষ্ঠিত কৰা এখন সভাত 150 মানুহ হোৱা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা সেই বাতৰিটো তেখেতেই কৰিছিল। গতিকে এইবোৰ কথাৰ দ্বাৰা এইটো বুজা যায় যে ক'ৰবাত কিবা এটা আছে। আৰু তাতকৈ ডাঙৰ কথা, আজি বিজেপিৰ কাৰণে, শাসনাধিষ্ঠিত দলৰ কাৰণে প্ৰত্যাহ্বান হৈ থিয় দিয়া অসম জাতীয় পৰিষদৰ নেতৃত্বত আছে, বৰ্তমানে মুখ্য সমন্বয়কৰ দায়িত্বত আছে আমাৰ জগদীশ ভূঞা ডাঙৰীয়া। লামডিঙৰ পৰা